চাহ খাও কিনো কব সেইবোৰ কথা ভিনদেউৰ কথা শুনি মিছাতে অভিজিতৰ লগত সম্পৰ্কটো বেয়া কৰিলো এতিয়া হল কিটো জোনাকীৰো জীৱনটো সুখৰ নহল তাই এতিয়া ক'ত থাকে মোৰ লগত তেনেকৈ সম্পৰ্ক নাই গিৰিয়েক চাকৰিৰ পৰা সাসপেন্ড হৈ আছে শুনিছো তাই কিবা কিবি কৰি ঘৰখন চলাই আছে বাৰু সেইবোৰ বাদ দিয়ক অনুজ নাই নেকি এইয়া চোৱা আমি তোমাৰ কথাই পাতি আছিলো কিয় কিয় পাতিছিল মোৰ কথা তুমি ৰব নব চাওক আপুনি ইয়ালৈ কিয় আহিছে সেইটো কথা আমি ঘৰত নলিয়াও আৰু ইয়াতো মোৰ পৰা কিবা সহায় পাব বুলি আপুনি আশা নকৰিব কিন্তু ৰব আপোনাক মই ৰবলৈ কৈছো যাবলৈ কোৱা নাই মোৰ দাদাক অপমান কৰা কাৰো লগত মই কোনো ধৰণৰ সম্বন্ধ ৰাখিব নোখোজো বুজিলেতো এতিয়া আপুনি যাব পাৰে ঠিক আছে কিন্তু অনুজ বৰুৱা মোৰ নাম দিগেন দত্ত মোৰ লগত মিত্ৰতা নহল যেতিয়া উপায়টো নাই এবাৰ এই দত্তৰ লগত শত্ৰুতা কৰিবলৈ সাজু হৈ থাকক গুড নাইট তুমি বহাচোন দেই আহা এই ছোৱালী বেগেতে কিবা এটা খাবলৈ দেচোন বৰ ভোক লাগিছে কি নহয় এইখিনি আগৰ লাইনটোৰ শেষৰ টুকুৰাহে আপোনাক হঠাৎ দেখি লাগি ধৰিছিল তই ইমান চিঞৰ বাখৰ কৰি আছ কিয় আৰে চিঞৰ বাখৰ নকৰিম আজি তোক মই যিটো খবৰ শুনাম তই আশা হাজৰিকাৰ পৰা আশা ভোসলে হৈছে ৰ আগতে চিনাকি কৰি দিও এয়া মিলি মোৰ বন্ধু নতুন নহয় মানে আপোনাক আগতে লগ পোৱা নাইতো মই মানে মোৰ নাম জয়ন্ত হাজৰিকা গান বজন নহয় আকৌ এই বৰ দেউতাকৰ একমাত্ৰ ল'ৰা বৰ্তমানলৈকে অকলশৰীয়া দেউতাখন বৰ ল'ৰালৈকে গুচি গ'ল ঠিকা ঠুকলি কৰি আছো চলি আছো বাছ হবি ইণ্টাৰভিউ দিয়া বৰ্তমানলৈকে ২৭টা ইণ্টাৰভিউ দিলো কিন্তু সদায় ফেইল দাদা ৰচোন অকমান লাগবান ৰাখি কথা কবিচোন তেওঁ কি ভাবিছে ঠিক নাই 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 মই কিন্তু একো ভবা নাই শুনিলিতো চবৰ তোৰ নিচিনা তই মোক বুৰ্বক বুলি কৈছ আৰে কি মুস্কিল কেতিয়া কলো মইতো ক'ব খুজিছো যে চবৰ তোৰ নিচিনা সৰল নহয়তো সৰু ছোৱালীৰ নিচিনা হ'ব এতিয়া ডাঙৰ কথাটো ক চাকৰি পালো বুজিছ অৰুণাচলত চাকৰি ঘৰ দৰমহা চব আৰুনো মানুহক কি লাগে লাগে জীৱনটোত সুখ দুখৰ ভাগ কৰি ল'বলৈ এজন লগৰীয়া দৰকাৰ আছে নে কি কয় মই নহয় এনে ছাপোৰ্ট এটা কৰি দিয়কচোন যে মোক এগৰাকী জীৱন সংগিনীৰ প্ৰয়োজন এই তুমি বহা যিটোৱে ভোক লগা বুলি কৈছিলে নহয় একেবাৰে ভাতকে খাই যাবি নাই মা আজি ইয়াক ভাত খোৱাৰ কোনো প্ৰয়োজন নাই আজি সিহে আমাক খুৱাব চাকৰি পাইছে তেতিয়াহ'লে মই আহোঁ ময়ো যাওঁ মই ফাঁচী বজাৰ ফালেহে যাম তই যা মিলে ঘৰলৈ যোৱা কথাটোহে কৈছে তাকেইতো মই আকৌ ভাবিছিলো বাৰু যাওঁ আহোঁ যাও বলা নে একেবাৰে নেদেখা হোৱালৈকে তাক চাই থাকিব খুজিছা পাগল নেকি এইবোৰ তুমি কি ভাবিছা নব কল্পনাক মই সেইদৰে কেতিয়াও ভবা নাই তুমি ভবা নাই ঠিক আছে কিন্তু তেওঁ হয়তো তোমাৰ কথা তেনেকৈ ভাবে আৰু তেওঁ ভাবিব নালাগে যদি আমি ভাবো তোমাৰ আপত্তি কৰিবলগীয়া কিবা আছে তুমিতো মোৰ বিষয়ে সকলোৱে জানা
জোনাকীৰ ঘৰত মই পোৱা অপমানৰ কথা তুমি ইমান সোনকালে পাহৰি গলানে? পাহৰি যোৱা নাই কাৰণেতো মই কথাটো ভাবিছো। আৰু তোমাৰ বিয়া নোহোৱাকৈতো ভাইটি বিয়া কথাও আমি ভাবিব নোৱাৰো। মই কল্পনাৰ ঘৰৰ মানুহৰ লগত এবাৰ কথা পাতি চাম নেকি? নাই নাই, ইমান লৰালৰি কৰা কোনো প্ৰয়োজন নাই। আগতে মই কল্পনাৰ বিষয়ে মোৰ মনটোক স্থিৰ কৰি লওঁচোন। জন্মদিন? বুজিছো। মই যে তোমাক একাপ কফি খাবলৈ নিমন্ত্ৰণ কৰিলো, সেইবাবে তুমি ধৰিয়ে ললা যে আজি আপুনি ভবা এই কথাটোও সঁচা নহ'ল।